ओ अंकल जी थोड़ा दिमाग थोड़ी कीटिया विच है क्या? कुड़ी कह रही सी मैंने प्यार कर दिया, मैं कह रही हूं मेरे लिए वो सब कुछ है। ये बर्ताव है थोड़ा मेरे नाल। हम ब्लडी सर्जन कोई रोड साइड अबे साले চুলি চালৰ ছাপৰি ইনটু 100 পেটা কোনটো ফিল্মৰ ডায়লগ দিছে জানো ন? কবিৰ সিঙৰ। তাৰ গালতে ইমান চুলি আছে যিমান তোৰ গোটেই শৰীৰ মিলি নহব। আংকলজিৰ আগত তোক হাৱাই দাঙি পেলাই দিব যিহে তোৰ দেহা। তো হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল, বাকী ভালনে? কালি ৰাতি মই ইউটিউব এনালাইচিছ চাই আছিলোঁ। 40% মানুহ মোক ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে। কিয়নো এনেকুৱা কৰা? ছাবস্ক্ৰাইবটো কৰি দিয়া, মোৰ ভিডিঅ' ভাল লাগে যদি। আজি দুদিনমান আগতে মই মিম পেজবোৰ চাই থাকোঁতে গৰম খবৰ এটা পালোঁ। দুটা বনৰীয়া প্ৰাণীৰ মাজত বৈদ্য যুদ্ধ। এইটো কেৰ্কেটুৱা আৰু এইটো গৰিল্লাৰ মাজত। কেৰ্কেটুৱাটোৰ নাম হৈছে মনু ভিষমীয়া দেউৰী আৰু গৰিল্লাটোৰ নাম হৈছে সকলোৱে জানে দীপক কালাল। এই গৰিল্লাৰ কেৰ্কেটুৱাৰ যুদ্ধৰ ভিডিঅ' চোৱাৰ আগত আমি কেইটামান ইহঁতৰ চাইড ভিডিঅ' চাই লোৱাচোন। ছি 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 ৰাতিপুৱা ৰাতিপুৱা কি যে চাওঁ, কি যে দিন যাব মোৰ এতিয়া। চেনিটাইজাৰটো ক'ত চকুত মাৰিব লাগিছিল। মই এটা টাৱেল পিন্ধাই দিলে কেনেকুৱা লাগিব? চেম এনেকুৱা। হাগা টাই ধুলে মানুহে এনেকুৱাই ফেচ বনায়। অ' চৰি, ইয়াকে বনায়। আবে ইমান বেয়া চেহেৰা। এইটো চেহেৰা যদি কবৰস্থানত দেখাই দিম ন, মুৰ্দা উঠি পলাব। मनुष्य लगे खौफनाक डकैत। सोचना पड़ता है रे, कौन सी गाली देने का सोचना पड़ता है मेरे को। কি যে কম মই ইয়াত ডেন্স দেখাব এনেকুৱা লাগি আছে পাগল কুকুৰৰ দল এটা ইয়াৰ পিছত এৰি দিওঁ। আৰু ইয়াৰ ড্ৰেছ চা জলস্তিয়ে বিকিনি পিন্ধি নাচি থকা নিচিনা লাগি আছে। তোমালোকে কি ভাবিছা আমাৰ কেৰ্কেটুৱা পিছ পৰিছে? নাই নাই নাই, এই ভিডিঅ'বোৰ চোৱা। সৰুতে কাৰেণ্টৰ শ্বট খাইছিলি নে গছৰ পৰা পৰি গৈছিলি? নহয়, তোমালোকে মোক কোৱাচোন এইটো কি ধৰণৰ ডেন্স? এনেকুৱা লাগি আছে লুংগিত দুটা পোকা সোমাই গৈছে, এটা আগেদি কামুৰি আছে, এটা পিছেদি কামুৰি আছে। তই এই ডেন্সটো দেখুওৱাৰ কাৰণে তোক সামূহিক ধুলাই দিব লাগে, তই জানো ন? লগত 70,000 টকা ফাইন। চব যুদ্ধৰ আগত যুদ্ধৰ আগমন হয়, ইহঁতৰো হৈছে। এইটো চোৱা। ওই মনু চুত্ত মারানি বেশি নাকক। ওই মনু তোর গার মারি দিম দে। ওই মনু তুমি মুর লেউরা তু খা। ওই কিলেয়া নিকাল নিকাল কেলা চুত্ত মারিনি নিকাল লেউরা মনু বিকমিয়া দেউরি চুত্ত মারানি। আমাৰ ইয়াতে জন্ম হয়, আমি ইমান বেয়া গালি নিশিকিলোঁ যিমান এই দুদিনত শিকি লৈছে। যিমান মনোযোগী দি এই গালিকেইটা শিকিছোঁ ন, তাৰে 10 ভাগৰ 1 ভাগ যদি পঢ়াত মন দিলি হয়, আজি ইয়াত এই গোবৰ সোপা কৰি নাথাকিলি হয়। क्या बोला? राकेश सावन का फेंका हुआ जूठा बदतमीज ट्रेन में थप्पड़ खाने वाला दीपक कालाल। क्या बोला तू? ऐसा घूसा लगाऊंगा ना तेरी माँ की अकल अगर थोड़ा सा है तो तुम दिमाग से कुछ काम लेती कि तेरा यहाँ पे तेरा पागल खाना की तुझे जरूरत है। तू यहाँ पे मेरा नाम मेंशन उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को उठा ले। অ' ভাই ভাই, অ' চৰি, ভায়ে কওঁ না ভনীয়ে কওঁ, যে ন কেৰ্কেটুৱাই ক'ব কি বিচাৰি আছে? अरे कहना क्या चाहते हो? आज भयंकर युद्ध होने वाला है, यानी कि महाभारत होने वाला है। 5 बजे को देखने ना भूले आप लोग, महाभारत 5 बजे को होने वाला है। और दीपक रेडी होता बहुत ही जल्द, क्योंकि तेरा बहुत ही घमंड है ऐसा। ओ मोनू बिकोमिया देवरी, हाँ बहुत चर्बी चढ़ी है ना? हाँ इसको है ना अंदर डालूंगा, पूरी चर्बी खींच लूंगा। आजा 5 बजे लाइव। बड़ा आया बिकोमिया देवरी, निकल। চাৱা আছে ইহঁতৰ মহাভাৰত ৱাৰ কেনেকুৱা হয়। और अंदर तक रहना, बाहर नहीं आना, अंदर गार्डन में खेलना। ये है तेरा औकात। तेरा औकात वो है जो हम लोग हक हक के जो हम लोग फेंक देते हैं ना, वो है तेरा औकात। औकात बाहर रख बदतमीज आदमी। हल्ला मत कर, थप्पड़ मार के मुंह के तबले बना देंगे। तेरा औकात वो है।
तू मर जा, तू नाली में गिर के तू काले स्वर बन के निकल, तू लेट्रिन को चाट, बदतमीज। तुझे पता नहीं है तूने आज किस मसीहा को तूने अभी छोड़ा। तू लेट्रिन को चाटने का बाद तू इंडिया का सबका लेट्रिन को चाट और तू आप दिखाएंगे, आप ये करेंगे, आप वो करेंगे, ये करेंगे, वो करेंगे, माचू। ইয়াৰ পৰা এই প্ৰমাণ হ'ল যে যেতিয়াই দুটা নমুনাৰ যুদ্ধ হয় সিহঁতে হাগাৰ বাহিৰে একো কাম নকৰে। সেইকাৰণেতো ইনষ্টা লাইভতে সিহঁতে লেটিং যাই পালে। কিবাটো ইজ্জত ৰাখ, মান হাজাৰ মানুহে তহঁতক চাই আছে, কিবাটো ইজ্জত ৰাখ। লাজ নোহোৱা বান্দৰসকল। ऐसा लगाऊंगा नहीं तो ऊपर से नीचे तक लगाऊंगा ना, तभी तेरा पता चलेगा। और तेरी जो चर्बी है ना, ऐसा इसको अंदर डालूंगा और पूरी चर्बी खींच लूंगा ऐसा घुमा के। तू आ इधर औकात है तो मुझे बताएगा तू। औकात है तो आप बदतमीज। अरे 7 सिस्टर्स में मेरे फैंस है, हर जगह पे मेरे मुरीद है। लाइक है तू ওই গাধ বুৰ্বক জটা মূৰ্খহঁত মোবাইল দি চাউণ্ড আৰু পিকচাৰ যায়, জলকীয়াৰ জ্বলা আৰু লাঠিৰ কোব নাযায়। ইহঁতৰ নিচিনা মানুহবোৰক কিবা এটা কৈ একোৱেই লাভ নাই। ইহঁতে আগৰ পৰা গোবৰ কৰি আছিল, এতিয়াও কৰি আছে আৰু আগতো কৰি থাকিব। কিয় জানা? কাৰণ তোমালোকে ইহঁতক চোৱা। যেতিয়ালৈ তোমালোকে ইহঁতৰ নিচিনা ফকটীয়া মানুহবোৰক চাই থাকিবা, তেতিয়ালৈ ইহঁতে এনেকুৱা ফকটীয়া ভিডিঅ' বনাই থাকিব। চোৱা বাদ দিয়া, ইমান ভাল ভাল টপিক আছে ইণ্টাৰনেটত, সেইবোৰ চোৱা। অলপ ভাল বস্তু চোৱা, মোৰ ভিডিঅ'বোৰ চোৱা, ছাবস্ক্ৰাইব কৰি লওক। মই এইটোৱে ক'ব বিচাৰিছো, এইবোৰ বেকাৰ বস্তু টাইম পাছ কৰাত অলপ ভাল বস্তু চাই টাইম পাছ কৰা ভাল। বাকী তোমালোকৰ ওপৰত, তোমালোকে যি ইচ্ছা তাকে চাব পাৰা। তো কেনে লাগিল আজিৰ ভিডিঅ'টো? যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু কৈছো ন তোমালোকে ছাবস্ক্ৰাইব কিয় নকৰা, ছাবস্ক্ৰাইবটো কৰি দিবাহে, ভাল লাগে। তো বাকী নিজৰ ধ্যান ৰাখিবা। বাই বাই, টাটা, খুদা হাফিজ। থেংকছ ফৰ ৱাচিং।